তো নমস্কাৰ গাইজ, মই স্বাগতম জনাইছোঁ আপোনালোকৰ এটা নতুন ভিডিঅ' সৈতে। তো গাইজ, আজি আমাৰ লগত আছে এটা অদ্ভুত এটা আজব বস্তু, যিটো হ'ল মেগনেছিয়াম। তো গাইজ, আপোনালোকে হয়তো আমাৰ আগৰ যোনটো ভিডিঅ' আছে আপোনালোকে চাইছে, মই ইয়াত স্ক্ৰীণত দি দিছোঁ। আগৰ ভিডিঅ'ত আমি যে দিছিলোঁ ৰঙালাওত মেগনেছিয়াম জ্বলাইছিলোঁ, তাত যেতিয়া পানী দিওঁ আমি, সেইটো বেছি যদি মেগনেছিয়ামটো যেতিয়া পানীৰ লগত ৰিয়েক্ট কৰে সেয়া বেছি উজ্জ্বলকৈ জ্বলে। তো আপোনালোকে জানেই যে মেগনেছিয়াম এটা অতিকৈ পাতল আৰু আটাইতকৈ উজ্জ্বল ধাতু এই পৃথিৱীত। তো গাইজ, সেইটোকে আমি আজি কি কৰিম, আজি আমি আনিছোঁ কইল হিচাপে। এইটোকে আজি আমি জ্বলাম আৰু আপোনালোকে চাব যে কিমান উজ্জ্বল। এতিয়া আমি প্ৰথম দিনৰ ভাগত কৰিম, তাৰপিছত আমি ৰাতিৰ ভাগতো কৰিম। তো গাইজ, বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো গাইজ, আমি এডাল প্ৰথমে সৰু চাই এডাল টুকুৰা কাটি লৈছোঁ। সৰু নহয়, এডাল ৰাউণ্ড হৈ আছে কাৰণে সৰু লাগিছে, কিন্তু এডাল বহুত দীঘল চাওক। তো এডাল টুকুৰা এডাল কাটি লৈছোঁ। এতিয়া আমাৰ লগত আছে এইটো গেছ টৰ্চ আমাৰ। তো গেছ টৰ্চৰ সহায়ত আমি ইয়াতে প্ৰথমে লগাম জুই। আমি তেতিয়া চাম যে দিনৰ ভাগত কিমান উজ্জ্বল হয়। এইটো আপোনালোকক মই যেতিয়া আগৰ ভিডিঅ'টো যোন দেখাইছিলোঁ দিনৰ ভাগতে দেখুৱাইছিলোঁ। তো সেইটো আপোনালোকে অলৰেডি গম পাইছে যে, কিন্তু সেইটো এটা বেছি মাত্ৰাত জ্বলিছিল, সেইকাৰণে আপোনালোকে পোহৰটো গম পাইছে। কিন্তু এটা এতিয়া এইটোত এটা সৰু এটা জেগাৰ পৰা জ্বলি আহিব। তো সেইকাৰণে আমি সেইটোৰ হেৰিটো এবাৰ চাই ল'ম। তো গাইজ, মই এবাৰ এতিয়া অন কৰি দিছোঁ গেছ টৰ্চটো। গাইজ, গেছ টৰ্চ অন হৈ গ'ল। এইডাল মই এতিয়া নুচোঁ, মই ডাইৰেক্ট এতিয়া ইয়াত জুই লগাম আৰু আপোনালোকে চাব। তো ইন 3, 2, 1 গো। গাইজ, চাওক গাইজ, কিমান উজ্জ্বলকৈ জ্বলিছে দেখিছে গাইজ। এইটোৱে হ'ল মেগনেছিয়াম। এই বস্তুটো যদি আমি এতিয়া পানীত দি দিওঁ, পানীত দি দিয়াৰ লগে লগে ইয়াৰ মাত্ৰাটো আৰু বেছিকৈ জ্বলি যাব। গাইজ চাওক কেনেকুৱা এই কম সময়তে নুমাই গৈ আছে। তথাপিও আপোনালোকে ইয়াৰ পোহৰটো দেখা পাইছে যে কিমান এইটো পোহৰ দেখিলে গাইজ। চাওক, চাই লওক গাইজ। গাইজ চাই লওক, একদম ধুনীয়াকৈ এটা জ্বলি আছে দেখিলে। আকৌ এবাৰ জ্বলাই দিছোঁ। এইটোৱে হ'ল মেগনেছিয়ামৰ পাৱাৰ। ই বহুত উজ্জ্বলকৈ জ্বলে। আৰু মোৰ এইটো বৰ্তমান যেতিয়া মই ইয়াক চাই আছোঁ চকু দি, মোৰ একদম চকুটো মানে আগফালে ৰঙা নীলা হৈ গৈছে, পূৰা চকুত মানে চাট মাৰি ধৰিছে, মই একো চাব পৰা নাই। এইটো শব্দটো আপোনালোক হেৰি কৰি আছে, তথাপি বন্ধ কৰি দিছোঁ। এবাৰ চাওক গাইজ, দেখিলে গাইজ, দিছ ইজ দ্য পাৱাৰ অফ মেগনেছিয়াম। কিমান উজ্জ্বলকৈ চাওক আপুনি। এটা নৰ্মেল মোৰ হাতৰ পোহৰ চাওক, যোনটো সূৰ্যৰ পোহৰ পৰি আছে, আৰু ইয়াৰ পোহৰটো চাওক, কিমান ডিফাৰেঞ্চ এটা পাব আপোনালোকে গাইজ। আপোনালোকে দেখিলে গাইজ, এইটো কেনেকৈ জ্বলে। ই হ'ল পৃথিৱীৰ আটাইতকৈ উজ্জ্বল বস্তু হয়, যিটো জ্বলিলে একদম উজ্জ্বলকৈ জ্বলে, একদম বৃহৎকৈ জ্বলে। তো আপোনালোকক এতিয়াতো দিনৰ ভাগততো আপোনালোকে দেখিলে, আমি এটা দেখাম ৰাতিৰ ভাগত। তো গাইজ, আমি কৰিছোঁ ৰাতি। তো গাইজ, হৈ গ'ল ৰাতি, দেখিছে আপোনালোকে। তো গাইজ, এতিয়া আমি একদম বেছি দেৰি নকৰোঁ, কাৰণ এতিয়াও বহুত ৰাতি হৈ গ'ল। তো আমি কি কৰিম, এডাল যোনডাল মেগনেছিয়াম আমি তেতিয়া বাছি গৈছিলে সেইডাল আমি ইউজ কৰিম। এতিয়া আমি এডাল ধুনীয়াকৈ জ্বলাই লৈছোঁ। তো জ্বলাই পেলাই আপোনালোকক দেখাম যে ৰাতি ইয়াৰ উজ্জ্বলটো কিমান হয়। চাওক গাইজ, দিনত আপোনালোকে এইটো বস্তু হয়তো দেখা পোৱা নাছিলে, কিন্তু ৰাতি এতিয়া ভালকৈ দেখা পাইছে। তো এইটো এতিয়া এবাৰ মই বেছি সৰু আছে, এবাৰ মই দীঘল কৰি লৈছোঁ, যাতে মোৰ হাতৰে একো প্ৰব্লেম নহওক, কিয়নো আমাৰ তাত ছেফটি নাই বৰ্তমান। তো সেইকাৰণে গাইজ, মই ডাইৰেক্ট লগাইছোঁ জুইত। ইন 3, 2, 1 গো। গাইজ চাওক গাইজ, কিমান এটা উজ্জ্বল পোহৰ দেখিছে আপোনালোকে। হয়তো চাগে মই ইয়াৰ পৰা দূৰত গুচি গৈছোঁ। চাওক, এই পোহৰটো চাগে মোৰ সম্পূৰ্ণ মুখখন চাগে জিলিকি উঠিছিলে। এইটো পোহৰতে চাগে মোৰ সম্পূৰ্ণ মুখখন জিলিকি উঠিছে। আপোনালোকে দেখিব পাইছে যে, আৰু মোৰ গোটেই এৰিয়াটো হয়তো জিলিকি উঠিছে, আপোনালোকে দেখিব পাৰিছে, কাৰণ আপোনালোকে চাই আছে বস্তুটো। তো গাইজ, মই অলপ সময়ৰ কাৰণে এইটো বন্ধ কৰি দিছোঁ, ভালকৈ এবাৰ জ্বলাই লৈ। গাইজ চাওক, এতিয়া চাউণ্ড একো নাই, অনলি এইটো মোৰ হাতত আছে, জ্বলি আছে।
আৰু চাওক পোহৰ চাওক গাইজ একদম সম্পূৰ্ণ পোহৰটো চাওক গাইজ আকৌ নোমাই গ'ল আমি আকৌ জ্বলাই ল'ম আকৌ আপোনালোকক দেখাম তো গাইজ লাইট অন কৰি দিয়া য়েছ গাইজ আহি গ'ল লাইট গাইজ আকৌ অন হৈ গ'ল আকৌ এতিয়া আমি এইটো জ্বলাই ল'ম চাওক গাইজ দিছ ইজ দ্য ব্ৰাইটেষ্ট থিং ইন দ্য ৱৰ্ল্ড দিছ ইজ মেগনেছিয়াম গাইজ কেনেবাকৈ যদি হাতত পৰিছে গাইজ তো গাইজ মোৰ হাতখন একদম চেচ একেবাৰে গলি পুৰি ছাই হৈ যাব শেষ হৈ যাব তো চাওক আপোনালোকে গম পালে যে মেগনেছিয়ামৰ পাৱাৰ কিমান আমি সেইকাৰণে ৰাতি এইটো কৰি আমি আপোনালোকক দেখাই দিছোঁ চাওক গাইজ দিছ ইজ দ্য ভেৰি ফুল থিং চাওক গাইজ এতিয়াও মানে যেতিয়ালৈকে আপোনাৰ শেষ নহ'ব তেতিয়ালৈকে পূৰা সম্পূৰ্ণ ঠাইটো পোহৰ কৰি থাকিব ইয়াৰ পোহৰটোৱে মানে এটা লাইটতকৈ এটা ডেঞ্জাৰ পাৱাৰ দেখিছে গাইজ জ্বলি আছে এতিয়াও শেষ হ'ব নাম লোৱা নাই আৰু ওচৰে পাঁজৰে মহবোৰ পূৰা চাৰিওফালে ওচৰে পাঁজৰে মহবোৰ আহি গৈছে আকৌ নমাই গৈছে আকৌ জ্বলাই দিছোঁ কোনো অসুবিধা নাই গাইজ কিন্তু এটা বিগ ডিছক্লেইমাৰ যে মই এইটো বহুত সাৱধানত কৰিছোঁ মোৰ ওচৰে পাঁজৰে বন্ধু আছে মোৰ লগৰ আমাৰ টীমৰ মানুহ আছে আপোনালোকে কোনো ধৰণৰ বস্তু এনেকুৱা ট্ৰাই নকৰিব ঘৰত কেতিয়াও ক'তো ট্ৰাই নকৰিব আমি দেখাম আমাৰ ভিডিঅ' চাব নিশ্চয়কৈ আমাৰ ভিডিঅ' চাব আমি ভালকৈ আপোনালোকক দেখাই যাম চাওক গাইজ দেখিছা গাইজ দিছ ইজ মেগনেছিয়াম দিছ ইজ দ্য পাৱাৰ অফ মেগনেছিয়াম মই ইয়াতে এবাৰ থৈকৈ মই ইয়াতে ডাইৰেক্ট জুই লগাই দিম আপোনালোকে চাব ইয়াৰ পাৱাৰটো সম্পূৰ্ণ জুই লগাই দিম গাইজ মই চাওক গাইজ ইয়াৰ পাৱাৰটো চাওক একদম সম্পূৰ্ণভাৱে মই জুই লগাই দিব চেষ্টা কৰিছোঁ চাওক গাইজ দেখিলে গাইজ 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 কেনেকুৱা এটা পোহৰ হৈছে এবাৰ লাইটটো অফ কৰি দিয়া ইয়াৰ পোহৰটো জাষ্ট গাইজ জ্বলাই দিয়া তো গাইজ দেখিলে কেনেকুৱা এটা মানে অদ্ভুত পাৱাৰ মেগনেছিয়ামৰ আপোনালোকে যিহেতু দেখিলে এই বস্তুটো অলপ ওচৰত আহি দেখাই দিয়া লাইটটো মাৰি পেলাই ওচৰত তো গাইজ চাওক এই বস্তুটোৱে হয় মেগনেছিয়াম ইয়াৰ পৰা এটা বেলেগ বেলেগ পদাৰ্থ এটা ওলাইছে চাওক যেনেকৈ আমি যোনটো আপোনাক যোনটো কৈছিলোঁ যে ৰঙালাও দিওঁতে যোনটো পদাৰ্থ ওলাইছিল ছেম সেইটোৱে খালি ৰঙালাওত আমি কি কৰোঁ বেছি মাত্ৰাত কৰিছিলোঁ আৰু এটা বৃহৎ মাত্ৰাত আছিল এইটো এটা সৰু এডাল কইল হয় সেই ৰূপত এই পদাৰ্থটো ওলাইছে চাওক গাইজ দেখিলে গাইজ এই জাষ্ট সৰু অকণমান বস্তু ওলাইছে ইয়াত কোনো ক্ষতি নহয় তো গাইজ আমাৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব হয়তো চাগে আপোনালোকে মোক দেখা নাই এবাৰ আহি লওক মই বহি লৈছোঁ কাৰণ আপোনালোকে এবাৰ আহি লওক মই বহি লৈছোঁ আৰু আমি এতিয়া ইয়াৰ পৰা আমাৰ এই ভিডিঅ'টো এণ্ড কৰিম তো গাইজ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব অসমীয়া ইণ্ডাষ্ট্ৰীত আমি বহুত চেষ্টা কৰি আছোঁ কৰিবৰ কাৰণে হয়তো মোৰ লাইটটো বহুত মুখত পৰিছে গাইজ তো সেইটো কাৰণে ক্ষমা কৰি দিব কাৰণ এতিয়া লাইট হৈছে আমি বাইকৰ লাইট জ্বলাই চাই লওক আমাৰ বাইকখন মই দেখাই দিছোঁ আমি বাইকত হেৰি কৰি যোগাৰ কৰি কিবাকৈ কৰি আছোঁ আৰু গাইজ তো গাইজ তাৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু নিশ্চয়কৈ আমাক মৰম দিব তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ সদায় লৈ আহি থাকিম আকৌ আমি আহি গৈছোঁ তো তেতিয়ালৈ বাই বাই জয় আই অসম